নমস্কাৰ বন্ধু বান্ধৱীসকল। ঘৰৰ কোন দিশত আইনা লগাব লাগে আৰু ঘৰৰ কোন ঠাইত আইনা লগালে ঘৰৰ দুখ দুৰ্গতিৰ কাৰণ হ'ব পাৰে, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বন্ধু বান্ধৱীসকল, যিকোনো আইনা ঘৰৰ শোৱনি কোঠাত লগোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। ঘৰত আইনা কেনেকুৱা স্থানত ৰাখিব লাগে যাতে শোৱাৰ সময়ত শৰীৰৰ কোনো অংশ আইনাত দেখা পোৱা নাযায়। সাধাৰণতে মানুহে সাজসজ্জা বা সৌন্দৰ্য বঢ়োৱাৰ কাৰণে আইনা ব্যৱহাৰ কৰে। আইনা অবিহনে আপোনাৰ ব্যক্তিত্বৰ আভাস পোৱা কঠিন। বাস্তুশাস্ত্ৰতো আইনাক বিশেষ গুৰুত্ব দিয়া হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত আইনা সঠিক স্থানত নাথাকিলে ঘৰৰ সদস্যৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। যদি ঘৰত লগোৱা আইনা বাস্তু অনুসৰি থাকে তেতিয়াহ'লে ঘৰৰ উন্নতিত কোনো প্ৰকাৰৰ বাধা নাহে। বাস্তু অনুসৰি শোৱনি কোঠাত কেতিয়াও আইনা লগাব নালাগে। বাস্তুশাস্ত্ৰ অনুসৰি শোৱনি কোঠাত আইনা থাকিলেও বিচনাৰ ঠিক মুখামুখি লগাব নালাগে। যদি আগৰ পৰা লগোৱা আছে তেনেহ'লে তৎক্ষণাত গুচাই দিয়ক। বিচনাৰ মুখামুখি থকা আইনাই আয়ুস কম কৰে। ইয়াৰ বাহিৰেও শোৱনি কোঠাত ড্ৰেছিং টেবুল বা ঘৰৰ দৰজাৰ সন্মুখত আইনা ৰখা উচিত নহয়। আইনা দৰজাৰ সন্মুখত ৰাখিলে বাহিৰৰ ৰশ্মিৰ সৈতে সংঘৰ্ষ হৈ নেতিবাচক শক্তি উৎপন্ন কৰে, যাৰ কাৰণে ঘৰৰ মানুহৰ ওপৰত অশুভ প্ৰভাৱ পৰে। শোৱা ঘৰত কি ধৰণে লগাব লাগে আইনা? বাস্তু দৃষ্টিকোণৰ পৰা ঘৰৰ শোৱনি কোঠাৰ ভিতৰত আইনা লগোৱা ঠিক নহয়। এনেকুৱা কৰিলে ঘৰত নিগেটিভ শক্তি উৎপন্ন হয়। বাস্তুশাস্ত্ৰ অনুসৰি যদি ঘৰৰ দৰজা উত্তৰ পূব কোণত আছে তেতিয়াহ'লে আইনা লগাব পাৰি। ইয়াৰ বাহিৰেও ঘৰৰ দক্ষিণ আৰু পশ্চিম দিশত আইনা লগাব নালাগে, কিয়নো ইয়াৰ পৰা ঘৰত দুখ দুৰ্গতি বাঢ়ে। ঘৰত যিকোনো আইনা লগোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। আইনাখন ঘৰত এনেকৈ লগাব লাগে যাতে শোৱাৰ সময়ত শৰীৰৰ কোনো অংশ আইনাত দেখা পোৱা নাযায়, কিয়নো ইয়াৰ পৰা স্বাস্থ্য সম্পৰ্কীয় সমস্যা বঢ়াৰ ভয় থাকে। কোন দিশত লগাব লাগে আইনা? বন্ধু বান্ধৱীসকল, আইনা সদায় উত্তৰ বা পূব দিশৰ পিনে লগাব লাগে। ঘৰত এইটো দিশত আইনা লগোৱা শুভ মনা হয়। ইয়াৰ বাহিৰেও চেষ্টা কৰিব লাগে যেন আইনাখন বহুত ডাঙৰ নহয়। ঘূৰণীয়া আকৃতিৰ বাহিৰে যিকোনো আকৃতিৰ আইনা ঘৰত লগাব পাৰে, কিন্তু তীক্ষ্ণ ভঙা বা অপৰিষ্কাৰ আইনাই ঘৰত বাস্তুদোষ উৎপন্ন কৰে।